আহক এতিয়া আমি এন্ট্ৰি লৈ আছো ভিতৰলৈ তে সিকিউৰিটি চেকিং হৈ গল ফাইনালি এন্টাৰ হৈ গলো গুৱাহাটীৰ নতুন যিখন পাৰ্ক খোলা হৈছে আপোনালোকে দেখিব পাৰে ব্ৰহ্মপুত্ৰৰ একেবাৰে সাইডত এফলে মই আপোনালোকক দেখাই আছো সো চাওক বহুত মজাৰ ভিউ বাই নেক্সট লেভেল যেনেকুৱা মই মোবাইলত দেখিছো তেনেকুৱাই হৈছে আৰু মোবাইলত যেনেকুৱা দেখিছো তেনেকুৱাটো নহয় কিন্তু বহুত ধুনীয়া পাৰ্কখন আৰু আমি আমাৰ টাইমটো যে পাৰ্কত হয় এই টাইমটো আপোনাৰ হেৰি আবেলি হ'ব লাগিছিল আমি মানে 1 বজাত আহি গলো যেটো কাৰণত মানে ভিউটো ঠিকই আছে কিন্তু মানে তেনেকুৱা ভিউ পোৱা নাই যেনেকুৱা আমি ইনষ্টাগ্ৰামত দেখিছিলো সো এনে আপোনালোক আহিব পাৰে বহুত মজাৰ পাৰ্ক আৰু এখন প্ৰথম 3 মাহৰ কাৰণে ফ্ৰী কৰি দিয়া হৈছে তাৰ পিছৰ পৰা টিকেট ষ্টাৰ্ট হ'ব আৰু এফলে চাওক না ভাই ফটোটো মেইন ফটো মাৰি আছে আগত মই আপোনালোকক দেখাই আছো আৰু এফলে চাওক সাউন্ড প্লে গাৰ্ডেন এখনত আপোনালোকে সাউন্ড টাউন বজাব পাৰে বহুত ধুনীয়াকে ৰাজা বাজাই দেখা সো এফলে মই চাউ লুটু ট্রাই করছুন তে লুটফুরে আমাক সাউন্ড বজাইতে দেখাইব এটু দেখুন साउंड प्लेग्राउंड साउंड मोर हाथ साउंड ना है भाई এটা বস্তু পালো এফলে আপোনালোকে চাওক সাউন্ড প্লে গাৰ্ডেনত এইটো কেনেকুৱা আহে এনেকুৱা সাউন্ড আহে ভাই এফলে দুনিয়াকে বজাই দিব পাবলে সো চাওক এফলে চাওক এনেকুৱা সাউন্ড আহে ভাই বহুত খসাকে বহুত মজা সাউন্ড আহি আছে খনৰ যদি মই দীৰ্ঘৰ কথা কব যাও এখন প্ৰায় আপোনাৰ 1 পৰা 2 কিলোমিটাৰ দীৰ্ঘ বহুত ডাঙৰ পাৰ্ক পাই আপোনালোক আহিলে মানে এনেকুৱাই খুশ ইয়াৰ মেইন বস্তুটো মানে ভিউটো মেইন চাওক ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰত আছে এফলে মই আপোনালোকক দেখাইছো আৰু মানে এইটো আবেলি টাইমত ব্ৰহ্মপুত্ৰৰ ভিউটো খসাকে বহুত ভাল লাগিব আৰু মানে এইটো কোনো পাৰ্কত অহাৰ টাইমো নহয় তথাপিও মানুহ দেখিছো ভাই বহুত বেছি সো ভাল লাগিছে ইয়াতে আহি আৰু মানে নতুনকে আপডেট দি এখনৰ কামটো বহুত দিনৰ পৰা চলি আছে মই যেতিয়া আজিৰ পৰা 2-3 বছৰ মান আগত আহিছিল তেতিয়া দেখিছিলো চাওক না তে ফাইনালি কমপ্লিট হৈ গল আৰু এইফলে আহিতে দৌৰি আছে সো আপোনালোকে চাওক আহিত চাওক চিলড্ৰেন প্লে এৰিয়া সো এইফলে মই আপোনালোকক চিলড্ৰেন প্লে এৰিয়াত লৈ গৈ আছো সো কি আছে মই আপোনালোকক দেখাই আছো সো এতিয়া ফাইনালি আহি তাৰ প্লেগ্ৰাউণ্ডত আহি পালে এতিয়া হি ডাইৰেক্ট এখনত উঠিব সো চাওক আহিত মামা এতিয়া চাওক এইফালে লুটফুৰে উঠি এখানে উঠাই লৈ ডৰাইব একো না খানা দিম চিলড্ৰেন প্লেগ্ৰাউণ্ডত বহুত বস্তু সামান আছে সো এফলে চাওক এফলে আহিদ গুটোৱা হৈছে জানি দা ফিল কৰা ফৰে তাক কোনটালে আপোনালোকে এনেকুৱা গাড়ী লৈ ডাইৰেক্ট এই পাৰ্কখন ঘূৰিব পাৰে এনেকুৱা গাড়ী লৈ আপোনালোকে ঘূৰিব পাৰে সো এফলে চাওক না ভাই মানুহ চাৰিও সাইডত মই দেখা পাইছো এফলে মই আপোনালোকক দেখাইছো এফলে চাওক বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে আৰু এইখন মই ৰিলছত দেখিছো কথাকে বহুত ভাল লাগিছে আৰু এইটো ভিউৰ কোনো টাইম নহয় তথাপি বহুত ভাল লাগিছে দেখি আৰু এই পাৰ্কখনৰ বহুত মজাৰ এটা স্পেশাল বস্তু এই বস্তুটো হল আপোনালোক এই পাৰ্কখনত আহিলে মানে একেবাৰে ব্ৰহ্মপুত্ৰৰ সাইডত পাব ন আৰু ব্ৰহ্মপুত্ৰৰ পৰা যেটো বতাহ মাৰে ন বাই নেক্সট লেভেল বহুত ভাল লাগে আপোনালোকৰ মাইন্ড ফ্ৰেছ হৈ যাব আৰু ইয়াতে বহুত মানুহে দেখিছো দৌৰি আছে গুৰি আছে মানে এক্সাৰসাইজ টাইপত কৰি আছে আৰু বহুত ইকো ফ্ৰেন্ডলি হয় আপোনালোক আহি মানে আপোনালোকৰ স্পেশাল টাইম স্পেন্ড কৰিব পাৰে ইয়াতে আৰু মানে কি কম ইয়াৰ যিখিনি পৰিষ্কাৰতা এইখিনি মোৰ বহুত ভাল লাগিছে চাওক না পাই কেনেকুৱা লাগিছে এনেকুৱা লাগিছে বাহিৰৰ কৰবাত গুছি গলো নেকি পাৰ্কখনত এটাও হেৰি নাই আপোনালোকে সাইটত দেখা পাইছে সো এইটোৱে বহুত ভাল লাগিছে আৰু পাৰ্কখন আশা কৰিছো বহুত চলিব চাওক সৰু জাহাজ এফলে আছে আৰু মই আপোনালোকক জুম কৰি দেখুৱাম একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজত কি আছে বা সৰু নৌকা আছে এফলে আপোনালোকক মই দেখুৱাইছো চাওক আৰু পাৰ্ক পুরা ফটো লৈ আছে এফলে আপোনালোকক দেখুৱাইছো হাতৰ লগত বাই আৰু এইফলে চাওক না ভাই এতিয়া আমি সিধা পাৰ্কৰ মাজেৰে খুজকাই গৈ আছো বহুত টাইমৰ পৰা খুজকাই আছো আৰু এটা বস্তু চাওক না ভাই লাইট আৰু এই পাৰ্কখন নাইট ভিউটো বহুত মজা হ'ব ভাই মই ৰিলছতো দেখিছো আৰু মইতো দিনৰ 1 বজাতে আহিছো নাইট কেনেকুৱা দেখুৱাম
আৰু এইফালে চাওক আমি চাৰিওটা পাৰ্কৰ মাজত আৰু ৰ'দটো বাই বহুত বেছি আমি দিনৰ 1 বজাতে আহিছোঁ আৰু মানে পাৰ্কখনৰ ভিউটো সঁচাকৈ বহুত ভাল লাগে ব্ৰহ্মপুত্ৰ একেবাৰে পাৰত ন আৰু আইডিয়াটো পাৰ্কখন বহুত ইউনিক অসম গভৰ্ণমেণ্টৰ আৰু এইফালে চাওক এটা চাওক না ভাই ষ্টেবল আপুনি যেনেকুৱা চাব তেনেকুৱা এই গছকেইটা বনাব পাৰিব এই পাৰ্কখনত বহুত ধুনীয়াকৈ ইউজ কৰা হৈছে এইফালে মই আপোনালোকক দেখুৱাইছোঁ ওলা মই এইফালে পাৰ্কখনৰ ফুল ষ্ট্ৰাকচাৰ কেনেকুৱা বনোৱা হৈছিল কেনেকুৱা কি কৰা হৈছিল চব এইফালে আপোনালোকে এইখন ফটো দেখিলে গম পাই যাব চ' মই আপোনালোকক ধুনীয়াকৈ দেখুৱাইছোঁ চাওক